নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ঠাণ্ডা লিচু আনিছোঁ, গমেই পাইছে আজি ক'ত আহিছোঁ। আৰু মই ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ, এতিয়া ষ্টাৰ্ট কৰিছোঁ কাৰণ আমাৰ প্লেনিংটো হঠাৎ হ'ল। তো তাৰ কাৰণে ৰাতিপুৱা জল্দি আহিলোঁ, তো ভিডিঅ' বনোৱা নহ'ল, এতিয়াতে ষ্টাৰ্ট কৰিছোঁ। আৰু আজি আমি আহিছোঁ KGF চাব। বহুত ধুনীয়া হৈছে বোলে, তো সেইকাৰণে ভাবিলোঁ চাই দিওঁ আমিও একবাৰ। আৰু এতিয়া আমি লাইনত থিয় দি আছোঁ, চাওক কিমান দীঘল লাইন। আৰু আমি মালিগাঁও প্ৰাগত চাব আহিছোঁ, ইয়াৰ লাইন চাওক। ফ্ৰেণ্ডছ, আমি সোমালোঁ এতিয়া। VIP itu. আৰু এতিয়া আমি হোলত সোমালোঁ আৰু মানুহবিলাক বেছি অহা নাই। 10:30 পৰা আছে আমাৰ শ্ব', আৰু এতিয়া ষ্টাৰ্ট হ'বই আৰু। ঠিক আছে, ভিডিঅ'টো চাই থাকক আপোনালোকে, আৰু আপোনালোকেও KGFখন চাব দেই, ধুনীয়া হৈছে। আৰু এতিয়া চিনেমা শেষ হ'ল আৰু বহুত ভাল লাগিল, মানে বহুতেই ভাল লাগিছে। আৰু আপোনালোকে নিজে গম পাব চালে। আৰু এতিয়া চেপ্টাৰ 3 ওলাব, আমি 2খন চালোঁ আৰু এতিয়া 3 এপিছ'ড মাৰিছে। তো চিনেমাখন চাই বহুত ভাল লাগিল, আপোনালোকেও চাব। ভাল লাগিছে ন? তো আমি ৰাতিপুৱা আহিছোঁ, আমি ফাৰ্ষ্টটো চাইছোঁ আৰু আমি একো খাই অহা নাই। তো এতিয়া আমি খাব যাওঁ, বহুত ভোক লাগিছে। তো ঠিক আছে, ভিডিঅ'টো চাই থাকক। আৰু আমি এতিয়া বিৰিয়ানী চেণ্টাৰত আহিছোঁ, তো কিবা খাই লওঁ। ঠিক আছে, ভিডিঅ'টো চাই থাকক আপোনালোকে। তো আমাৰ খোৱা লোৱা হ'ল আৰু এতিয়া ভাইটি বোলে মিঠা পান খায়, তো এতিয়া মিঠা পান বনাই আছে। আৰু এতিয়া আমি আদাবাৰীত আছোঁ। আদাবাৰীত এখন নতুনকৈ পাৰ্ক দিছে আৰু সেই পাৰ্কখনত আমি যোৱাই নাই, যাম বুলি ভাবি থাকোঁ, কিন্তু যোৱাই নহয়। আৰু আজি আহিছোঁ যেতিয়া ভাবিলোঁ এবাৰ সোমাই যাওঁ। 20 টকা ইয়াতে আছে আদাবাৰী তিনিআলিত, আৰু ইয়াৰে এণ্ট্ৰি ফিজ 20 টকা, বেছি নহয় 20 টকা। আহিব পাৰে আপোনালোকে। আৰু পাৰ্কখন বনাব বেছি দিন হোৱা নাই, আৰু আপোনালোকে আহিলে গধূলি আহিব, কাৰণ গধূলি আহি বেছি ভাল লাগে।
ইয়াতে ডান্স কৰি আছে। ইয়াতে আপোনালোকে আহিলে জিমো কৰিব পাৰে, ইয়াতে জিমো আছে। যাৰ যাৰ মন আছে আহি যাব। আৰু এইটো মন্দিৰ, গণেশ মন্দিৰ। গণেশৰ মূৰ্তি আছে, গণেশৰ মূৰ্তি এটা থৈ দিছে আৰু মন্দিৰ নহয়, চৰি। ভিডিঅ' ভাল হ'ব, মজা হ'ব। তো ফ্ৰেণ্ডছ, অলপমান ফটো উঠি লওঁ, ভিডিঅ' কেইটামান বনাই লওঁ, তাৰপিছত আপোনালোক। তো ফ্ৰেণ্ডছ, মই এতিয়া ঘৰ আহি পালোঁ আৰু তেতিয়া পাৰ্কত ইমান ভিডিঅ' কৰা নহ'ল, কাৰণ আমাৰ দেৰি হৈছিল, সোনকালে ঘৰত আহিব লাগিছিল তাৰ কাৰণে। আৰু মই এবাৰ নেক্সট টাইম গ'লে আপোনালোকক পাৰ্কখন ভালকৈ দেখাম বাৰু। তো মই ভিডিঅ'টো আজি ইয়াতে ষ্টপ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, বাই।